এয়া আপোনালোকক যোৰহাটৰ দৃশ্য দেখুৱাইছোঁ। যোৰহাটবাসীৰ যি দাবী যে জুবিন গাৰ্গক যোৰহাটত লাগে, সেই দাবী এতিয়াও অটল আছে আৰু তাৰ বাবেই আজি যোৰহাটৰ অজন্তা বাইপাছৰ ওচৰত ৰাইজে পথ অৱৰোধ কৰিছে। এই দাবী কেৱল যোৰহাট জিলাৰ বুলি নহয়, এই দাবী হৈছে সমগ্ৰ উজনি অসমৰ। যোৰহাট জিলাত বিচৰাৰ কাৰণ এইটোৱেই যে জুবিন গাৰ্গ ডাঙৰ দীঘল হৈছিল ইয়াতে। জুবিন গাৰ্গৰ যি গৃহ, সেই গৃহ হ'ল যোৰহাটতে। জুবিন গাৰ্গৰ যিমান সম্পৰ্কীয় সম্বন্ধীয় মানুহ আছে, সেই গোটেইখিনি হ'ল যোৰহাটৰে। আনহে নালাগে, জীৱন বৰঠাকুৰৰ পৰা জুবিন গাৰ্গলৈ যি এই দীঘলীয়া যাত্ৰা, সেই যাত্ৰাটো জুবিন গাৰ্গে আৰম্ভণি কৰিছিল এই যোৰহাটৰ পৰাই। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে যে দুটামান নিউজ চেনেলত বাৰে বাৰে বজাইছে যে যোৰহাটৰ ৰাইজে যিয়ে দাবী উত্থাপন কৰিছে, যোৰহাটৰ ৰাইজে যিয়ে প্ৰতিবাদ কৰিছে, এই প্ৰতিবাদ ৰাজনীতিকৰণ কৰা হৈছে বুলি বা এই প্ৰতিবাদ ৰাজনৈতিকভাৱে কৰা হৈছে বুলি দুই এটা নিউজ চেনেলত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। কিন্তু কথাবোৰ তেনেকুৱা নহয়। যদি আপোনালোকে ভালদৰে চাই আপোনালোকক সমগ্ৰ দৃশ্যটো দেখুৱাইছোঁ, তেন্তে আপোনালোকে দেখিব যে এই যি মানুহখিনি ইয়াত গোট খাইছে, যিখিনি ৰাইজে ইয়াত এনেকৈ পথ অৱৰোধ কৰি ৰাখিছে, সেই মানুহখিনিৰ মাজত কিন্তু কোনো ধৰণৰ লিডাৰ নেদেখে আপোনালোকে। সকলোখিনি মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। এই ভৰ দুপৰীয়া ইমান টিকা ফটা ৰ'দত ৰাইজে সেই ৰ'দত থিয় দি এনেকৈ ৰৈ আছে। জুবিন গাৰ্গক সমাধিস্থ কৰিবলৈ ওলোৱা সোণাপুৰৰ সেই ঠাই টুকুৰাৰ আশে পাশে যিখিনি ধাবা আছে বা যিখিনি তেনেকুৱা ব্যৱসায়িক প্ৰতিষ্ঠান আছে, সেইখিনি কাৰ সকলোৱে জানে। আৰু ভৱিষ্যতে সোণাপুৰৰ সেই ঠাইবিলাকত কি হ'বলৈ গৈ আছে, সেয়াও সকলোৱে জানে। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সোণাপুৰত জুবিন গাৰ্গক সমাধিস্থ কৰা হ'ব আৰু অস্থি আনি আৰু এটা সমাধি যোৰহাটতো পাতি দিয়া হ'ব বা যোৰহাটতো স্থাপন কৰা হ'ব। কিন্তু যোৰহাটবাসীয়ে এয়া মানি ল'ব বিচৰা নাই। জুবিন গাৰ্গৰ যি সমাধিস্থলী, সেই সমাধিস্থলী সকলো যোৰহাটবাসী নাইবা সমগ্ৰ উজনি অসমে এই যোৰহাটৰ মাজমজিয়াতে বিচাৰিছে। সোণাপুৰৰ যি ঠাইত জুবিন গাৰ্গক সমাধিস্থ কৰিবলৈ ইতিমধ্যে আয়োজন কৰা হৈছে, সেই ঠাইখনৰ আশে পাশে থকা ব্যৱসায়িক প্ৰতিষ্ঠান, সেই ঠাইখনৰ আশে পাশে থকা যিবিলাক মাটি আছে আৰু সেই ঠাইখনৰ আশে পাশে থকা যিখিনি ধাবা আছে, সেইবিলাকৰ মালিক কোন সেয়া কিন্তু ৰাইজে নজনা নহয়। আৰু ভৱিষ্যতে কোনে কি কৰিবলৈ সেই ঠাইত গৈ আছে জুবিন গাৰ্গৰ সমাধিৰ আলম লৈ, সেইখিনিও ৰাইজে জানে। আৰু ৰাইজে এতিয়াও আচলতে বিশ্বাসেই কৰিব পৰা নাই যে গৰিমা গাৰ্গে জুবিন গাৰ্গক সোণাপুৰৰ সেই ঠাই টুকুৰাত সমাধিস্থ কৰিবৰ কাৰণে কৈছে। কাৰ প্ৰৰোচনাত পৰি কোনে কি কৰি আছে, সেই দস্তাবেজ সকলো ৰাইজৰ হাতত আছে, সকলো ৰাইজৰ মুখে মুখে আছে। যোৰহাটৰ ৰাইজ আজি এনেদৰেই বহি আছে আৰু হয়তো কিমান সময়লৈ বহি থাকিব সেয়া কোৱাটো সম্ভৱ নহয়। কিন্তু আপোনালোকক সমগ্ৰ দৃশ্য দেখুৱাইছোঁ, সমগ্ৰ দৃশ্যটো চাওক আৰু চৰকাৰকো দেখুৱাইছোঁ বা চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ যে যোৰহাটৰ ৰাইজৰ যি আৱেগ, যোৰহাটীয়াৰ যি আৱেগ, উজনি অসমৰ যি আৱেগ, সেই আৱেগ বুজিবৰ কাৰণে অকণমান চেষ্টা কৰক।